back to my channel once again. Aji hoy Bihu aru moi asu Bangalore. Ghor jabo nwarilu karon mor exam ahi ase aru hekan jabo nwarilu. Ji hetu moi yate asu bhabisu Bihu to eri thakibo nwaru. Hekarne moi yate olop niyombur koru aru olop bhal kiba bonao khao take নাজানো কি কৰিম গুটি দিনটো বাট আহক বলক মোৰ লগত বেংগলোৰ বিহু মনা আৰু হৰুৰে পৰা দেখিছো পাপা মায়ে হালধি আৰু মাটি মাহেৰে গা ধুলে দিয়ে আৰু আজি হেতুকে মই ভাবিছো ইয়াতো কৰো পাপা মাহতে শিকোৱা হৰুৰা নিয়মবোৰ আৰু ইয়াত মই আছে হেকাৰণে মানে পিছি লৈছো হেৰি হালধি মাটিমাহ এতিয়ালৈকে পিছা হোৱা নাই বাট পিছি মই গাটো ধুই ল'ম তাৰ পাছত ভাবিছোঁ চিকেন বইল চিকেন বনাম মাছ বনাম পাপাই বজাৰ দি পঠাইছে একচুৱেলি আজি দিনটোত হেৰি পানী দিয়া ভাত খায় পইতা ভাত বুলিও কয় তো 101টা শাকেৰে কিন্তু ইয়াত শাকো নাই তো আৰু পাপাই হানি দিয়া পানী দিয়া ভাতটো বেছি ভাল লাগে সো হেবোৰ নকৰোগে আৰু হেকাৰণে চিকেন বইল চিকেন বনাও খৰিচাৰে সো ইয়া ষ্টে টিউন আজি বেংগলোৰ ৰোড কালি বৰষুণ দিছিলে এয়া কিবা এটা হৈ আছে ইয়াত কি জানো হৈছে ধৰিব পৰা নাই কালিৰ পৰা ভজন গোৱা নিচিনা গাই আছে সো ইয়া গা ধুই আহিলোঁ এতিয়া পুৰা মাটিমাহে হালধিৰে আৰু আমেৰে তো হাতখন গোটেই হালধি হালধি হৈ আছে আৰু এয়া মোৰ নতুন কুৰ্তি বিহুৰ দিনাখন নতুন পিন্ধিব লাগে সেই তো এইটো ইয়াত কুৰ্তি চুৰ্তিবোৰ পিন্ধি থকাই হয় মোৰ বেছিভাগ কাৰণ কলেজত মই পিন্ধি যাব লগা হয় আৰু এতিয়া বলক মই বুট আৰু মগু তিয়াই থৈছিলোঁ ভগৱানৰ আগত আগ কৰিবলৈ কালি মাক শুনিছিলোঁ মা বাবাহঁতক যে প্ৰসাদ কেতিয়া মানে আগবঢ়াবা তো ময়ো ভাবিলোঁ আজি মই অলপ তেনেকৈ ভগৱানক আগবঢ়াই দিওঁ চ' বলক মোৰ লগত ধুই মেলি এয়া সজালোঁ বেছি একো নাছিলে সেইকাৰণে এনেকৈ সজালোঁ আৰু এতিয়া এয়া চফা কৰি আছোঁ মই মাত্ৰ পূজা কৰি উঠিলোঁ তাৰ পৰা এতিয়া বহুত ভাল লাগিছে মনটো তাৰ পৰা এতিয়া মই ভাবিছোঁ আজি প্ৰনছ বনাম বইল চিকেন বনাম এইবোৰ সোনিয়াই কাটি থৈছে সোনিয়া ইয়াত আছে ভাত বনালে তাই বাট তাইক মই অলপ দেৰিকৈ দেখাম তাই পাছত আহিব চ' ইয়া লেটছ ষ্টাৰ্ট ভাত বনোৱাৰ আগত মই ভাবিছোঁ মাহঁতক অলপ কল কৰি লওঁ ৰাতিপুৱাৰ পৰা মই মা পাপাক কলেই কৰা নাই বিহু উইচ কৰি লওঁ আইতা মামাহঁতক চ' তাৰ পাছত ভাতটো বহাম কাৰণ ইমান দেৰি হোৱা নাই চ' পুটুককৈ কল কৰি লওঁ চবকে এইমাত্ৰ আইতাহঁতৰ লগত কথা পাতি উঠিছোঁ মা পাপাহঁতৰ লগত কথা পাতিলোঁ আৰু এতিয়া ভাত বনাওঁ টাইম হৈ গ'ল দেৰিয়ে হ'ল কথা পাতি পাতি এতিয়া চাই থাকক মই কেনেকৈ ভাত বনাওঁ ফাৰ্ষ্টে মই বনাওঁ চিকেন সেইটো কাৰণে মই একদম মোৰ ফুড ব্লগ টাইপ লাগি গৈছে এতিয়া মই দিছিলোঁ এয়া পানী দিম মই পানী দি কিনে খৰিচা আছে মোৰ ওচৰত খৰিচা চব খৰিচা দিম মোৰ হৈ গ'ল বইল চিকেন বিলাহী চিলাহী দি বনাইছে একদম পূৰা খাম আৰু ভাবিলোঁ অলপ এগৰ এটা আইটেম এটা দিওঁ এগ আৰু বিলাহী এইমাত্ৰ ভাত চাত বনাই বহিছোঁ বহুত ভাগৰ লাগি গ'ল এতিয়া খাই লওঁ দেৰিও হৈ গ'ল মই দেখাইছোঁ কি কি এয়া প্ৰনছ ফ্ৰাই মিছা মাছ তাৰপৰা এইটো মন গ'ল মোৰ খাবলৈ কণী আৰু বিলাহী তাৰপৰা এয়া হ'ল চিকেন এয়া খাম আৰু মই বিহু বুলি খাম
খাবলৈ অলপ বেয়া লাগিছে বাট ইটছ অ'কে হেপী এভৰিৱান মই এইমাত্ৰ ভাত খাই উঠিলোঁ ভাত খাই বহুত গৰম ইয়াত বহুত ৰ'দ অলপ ৰেষ্ট লৈ লওঁ তাৰপৰা ভাবিছোঁ গধূলি অলপ ওলাই যাম দেখাম ক'ত যাম যদি যাওঁ প্লেন এতিয়ালৈকে বনাই নাই পিছে কিন্তু যদি বনি যায় মই দেখাম গট ৰেডি ইয়াত বৰষুণ ৰ'দ দিব কৈ আছিলোঁ বাট এতিয়া অলপ ক'লা ডাৱৰ কৰিছে তো সেইকাৰণে মই এনেকৈ পিন্ধি ল'লোঁ এই ফুড ষ্ট্ৰীটটোত ইমান যে খোৱা বস্তু আছিলে কি খাওঁ কি নাখাওঁ লাগিছিলে আৰু কিছুমান বস্তু এনেকুৱা আছিলে মই চিনিও নাপাওঁ এইখিনিত মই দেখিলোঁ চটপটি চানা আৰু মই ইমান মিছ কৰি আছিলোঁ চানা সেইকাৰণে অলপ ভাবিলোঁ চানা খাই লওঁ বৰ মজা লাগিলে ইয়াৰে পাছত গধূলি হৈ আহিছিলে আৰু ঘৰ উভতি গ'লোঁ মই এয়া মাজতে দেখিলোঁ শিৱ মূৰ্তি এটা ইমান যে ধুনীয়া দিছ ইজ দ্য নেক্সট ডে কালি মই তেনেকৈ ফুৰি মেলি আহি বহুত ভাগৰ লাগিলে একো নাখালোঁ শুই থাকিলোঁ ৰাতি ইফ মাই মম দ্যাট ইজ ৱাচিং দিছ ব্লগ দেন আই এম ৰিয়েলি চৰি মোক কালি ইমানেই ভাগৰ লাগিছিলে বহুত সোনকালে শুই থাকিলোঁ তাৰপাছত আৰু তাত খাইছিলোঁ চ' খাবলৈ মন যোৱা নাছিলে চ' যদি এই ব্লগটো ভাল পালে তেতিয়াহ'লে ডু লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড কিপ ছাপৰ্টিং